নমস্কাৰ বন্ধুসকল, হিতেশ শৰ্মা ট্ৰেভেল ব্লগলৈ আপোনালোকক এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এটা ফুল এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। দেখিছে হাউলি ৰাস অসমৰ ভিতৰতে এখন বিশেষ উল্লেখযোগ্য ৰাস। এতিয়া হাজাৰ লাখ লাখ মানুহ লোকাৰণ্য হৈ আছে। ইয়াতে মানুহবিলাক বিশেষকৈ এই হাউলি ৰাসৰ এটা অন্যতম আকৰ্ষণ ইয়াৰ লটাৰী খেলখন। এই লটাৰী খেলৰ কাৰণে মানুহ লাইন পাতি আছে। ইয়াতে হাজাৰ হাজাৰ মানুহ লাইন পাতি আছে, কাউণ্টাৰৰ সন্মুখত ৰৈ আছে। ইয়াৰ এইবাৰ গাড়ী প্ৰায় 1 কৰোৰ টকীয়া গাড়ী আছেতো, গতিকে সকলোৱে গাড়ী ৰাখাত এনেকৈ সকলোকে এটা টিকেট দিব তাকো। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি বিশেষ এণ্টাৰটেইনমেণ্ট আছে, কিছুমান দেখুৱাম, এনেকুৱা বস্তু কিছুমান আছে হাউলি ৰাসত, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। বন্ধুসকল, এই লটাৰী খেলৰ গাড়ী চাওক। এইবাৰ পৰা প্ৰায় 60খনমান গাড়ী আছে। এই দূৰলৈকে, ইমান দূৰলৈকে কেৱল গাড়ী। আমাৰ ইয়াতে আচলতে নামনি অসমত ৰাস বুলিলেতো মূৰ্তিহে, আৰু আমি আগতে সৰুতে চাইছিলোঁ এইবিলাক। এতিয়াতো বয়স হৈ গ'ল, তথাপিও চাই আছোঁ। এতিয়া বিশেষকৈ আমাৰ বাবুহঁতৰে দিনে বাবুলে চাই আছে ৰাস। বাবু বাবু চাইছে, বাবুহঁতৰ বিশেষ এটা মন, আৰু তথাপিও কৃষ্ণ জন্মৰ দৃশ্য দেখুৱাইছে। লৱণোচৰ জামাল অৰ্জুন, বুজি নাপাওঁ কি বস্তু। গোবৰ্ধন ধাৰণ বাবু। এটা ডাঙৰ আমাৰ এটা আকৰ্ষণ, সেইটো হৈছে পুতনা বধ। এয়া দেখিছে পুতনা বধ। বাকী গোপিনীৰ বস্ত্ৰ হৰণ, আৰু এই শ্ৰীকৃষ্ণৰে আৰু এটা ৰূপ মহিমা। এয়া সন্মুখত যে দেখিছোঁ আমি, এইটো হৈছে হাউলিৰ মূল ৰাস মন্দিৰ। এইটোৱে দূৰৰ পৰা দেখিছোঁ, কিন্তু বহুত ডাঙৰ মন্দিৰটো। আৰু এতিয়া গোটেই পৰিৱেশটো চাৰিওফালে এবাৰ চাওক। এইটো ছাইডত এতিয়া ৰাসৰ বিশেষকৈ মূৰ্তিবিলাক আছে। তাৰপিছত আৰু এটা বেলেগ এটা ছাইডত ইয়াতে মেলা বহিছে। মেলাখিনি চাব যাম এতিয়া। এইখিনি আচলতে কুৰুক্ষেত্ৰৰ সময়ৰ যুদ্ধৰ সময়ৰ কিছুমান দেখুৱাইছে। গোটেইখিনি ইয়াতে আচলতে লগ কৰি দেখুৱাইছে। ইফালে গান্ধাৰী ধৃতৰাষ্ট্ৰ আছে, আৰু এইফালে আছে ভীষ্মৰ হৰসজ্যা, বহুত কিবা কিবি আছে। চবখিনি লগ কৰি একেলগে দিছে। এটা বিশাল এৰিয়া, বহুত মূৰ্তি আছে, ভাল হৈছে চাবলৈ। যিটো বস্তু চাবলৈ গৈ আছোঁ, এটা সাংঘাতিক বস্তু এটা। সৰু ল'ৰা ছোৱালীটো চক খাব। দেখিছে এইডাল নেজ, এই নেজডাল এনেকৈ আৰম্ভ হৈ এনেকৈ মাটিৰ তলেৰে আছে। মাটিৰ তলেৰে গৈ আকৌ এইফালে অলপ ওপৰত উঠিছে। এইটো এটা অসুৰৰ এটা ৰূপ। সৰু ল'ৰা ছোৱালী ভয় খাব। তাৰপিছত এতিয়া চাবলৈ গৈ আছোঁ। এইখন অঘাসুৰৰ মুখ, এনেকৈ গৈ এইফালে এটা ভাল বস্তু দেখা পাইছোঁ। স্বচ্ছতা সম্পৰ্কে এখন প্ৰদৰ্শনী হৈ আছে, স্বচ্ছ গাঁৱৰ পাৰিমূলক প্ৰদৰ্শনী। ভিতৰত গৈ এবাৰ চাওঁ কেনেকুৱা কি দেখুৱাইছে। এইবিলাক গভৰ্ণমেণ্টৰ পৰা কৰি আছে, চাবলৈ যাম। বহুত ভিৰ হৈ আছে, যাব নোৱাৰি ওচৰলৈ। বাবুক লৈ আছোঁ তো, সেইকাৰণে দিগদাৰ হৈ আছে। ইয়াৰ পৰাই দেখুৱাইছোঁ। প্ৰদৰ্শনী দেখুৱাব পৰা নাই, বাবুৰ কাৰণে যাব পৰা নাই। ভাল লাগিছে এটা বস্তু দেখা পাই ৰাসত। এয়া শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী হৰিদেৱ, দামোদৰদেৱ আৰু শ্ৰী মাধৱদেৱ, চাৰি গুৰুক ইয়াতে দেখুৱাইছে। ভাল লাগিছে। আপোনালোকে সকলোৱে জানে, অলপতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া মাননীয় ভূষিষ্ঠ শৰ্মাদেৱৰ পৰলোক প্ৰাপ্তি ঘটিছিল, বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল। তেখেতৰ এখন প্ৰতিচ্ছবি তাতে এনেকৈ মাল্যাৰ্পণ কৰি চাকি জ্বলাই ৰাখিছে।
মই প্ৰণাম জনাইছোঁ তেখেতক। বন্ধুসকল আহি ৰাস মন্দিৰৰ ওচৰ পাইছোঁহি। অকল এইখন টেকেলি পিঠা দোকান, বহুত ধুনীয়া গৰম গৰম টেকেলি পিঠা একদম বনাই আছে গৰম, আৰু বৰ বহুত কিবা কিবি দি বনাই, বহুত টেষ্টি হয়, মই ভাল পাওঁ খাই। ইয়াত এতিয়া ৰঙা আছে আৰু টেকেলি পিঠা খাম। এইখন চণ্ডী বৰুৱা ষ্টেডিয়াম কমপ্লেক্স, আৰু হাউলীৰ এই ষ্টেডিয়াম কমপ্লেক্সতে মূল মেলা, যিখন হাউলীৰ ৰাসৰ মেলা হয়, মেলাখন ইয়াতে হৈছে। বহুত ডাঙৰ মেলা। আজি মই কোনোদিনে নচোৱা এটা খেলা চাবলৈ আহিছোঁ। এইটো মানে হাউলীৰ ৰাস মহোৎসৱত চলি আছে এটা বৰ ৰিক্সৰ খেলা। এইটো এইফালে এইটো ডাঙৰ খাল এটা আছে, তাত একেলগে 3খন মাৰুতি কাৰ চলাব, লগতে বাইক চলাব। কেনেকুৱা দেখাই চাম, আপোনালোকে চাই থাকক। অতি ৰোমাঞ্চকৰ খেলা। ইয়াৰ তলত দেখিছে 3খন মাৰুতি কাৰ আছে। এই মাৰুতি কাৰ কেইখন অলপ পিছত চলাব একেলগে। এইফালে আপোনালোকে জানে এইটো এইফালে বেৰত চাৰিওফালে চলাব। মই আগত চোৱা নাই এনেকুৱা খেলা, অতি ৰোমাঞ্চকৰ খেলা, আপোনালোকে চাই থাকক। এই খেলটো চাবলৈ বহুত ওপৰত উঠিছোঁ। ওপৰৰ পৰা আপোনাৰ গোটেই হাউলী ৰাস মহোৎসৱৰ গোটেই ভিউটো ইয়াৰ পৰা দেখা পোৱা গৈছে।
বহুত কষ্ট হ'ল ৰাস চাই ওলাই আহিলোঁ এতিয়া এইফালে যাম এইফালে কাষে বহুত খেলাও আছে লটাৰী খেলা বহুত আছে সৰু সৰু এই লটাৰী খেলাবিলাক চাই গৈ এতিয়া ঘৰলৈ যাম আমি গতিকে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে এয়া সিহঁতে আছে ৰৈ সিহঁতে একেলগে আহিছিল এতিয়াৰ পৰা দেখুৱাব পৰা নাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব মোৰ ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইয়াতে শেষ কৰিছোঁ ধন্যবাদ